নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত জানিম অসমৰ তিনিচুকীয়া জিলাৰ হেডকোৱাৰ্টাৰ তিনিচুকীয়াৰ বিষয়ে। তিনিচুকীয়া যাক অসমৰ বিজনেছ কেপিটেল বুলি কোৱা হয় আৰু এই জিলা উত্তৰ ভাগত অৱস্থিত আৰু বাণিজ্যিক ক্ষেত্ৰত তিনিচুকীয়া অসমৰ বাকী ৰাজ্যবোৰতকৈ বহুত আগবঢ়া আৰু সেইবাবে তিনিচুকীয়াক অসমৰ বিজনেছ কেপিটেল বুলি কোৱা হয়। সেইবাবে এনেকুৱা জিলাৰ বিষয়ে আমাৰ নিশ্চয় জনা উচিত। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ পিপল ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। তেতিয়াহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল, তিনিচুকীয়া জিলাক অসমৰ বিজনেছ কেপিটেল বুলি কোৱা হয় আৰু তিনিচুকীয়া জিলা অসমৰ উত্তৰ ভাগত অৱস্থিত। তিনিচুকীয়া জিলা প্ৰায় ৩,৭৯০ বৰ্গ কিলোমিটাৰত বিস্তৃত। বাণিজ্যিক ক্ষেত্ৰত তিনিচুকীয়া জিলা অসমৰ বাকী ৰাজ্যবোৰতকৈ বহুত আগবঢ়া আৰু সেইবাবে তিনিচুকীয়া অসমৰ বিজনেছ কেপিটেল বুলি কোৱা হয়। তাৰ লগতে তিনিচুকীয়া চাহ উৎপাদন আৰু খাদ্য উৎপাদনৰ বাবেও বিখ্যাত। তিনিচুকীয়া জিলাত মাৰ্ঘেৰিটা আৰু লিডু কয়লা খনিও আছে আৰু তিনিচুকীয়া জিলাতে পৃথিৱীৰ বিখ্যাত তেল শোধনাগাৰো আছে। তিনিচুকীয়া জিলাৰ দক্ষিণ পূবে আছে অৰুণাচল প্ৰদেশ, পূব দিশত আছে ধেমাজি জিলা আৰু দক্ষিণ পশ্চিমে আছে ডিব্ৰুগড় জিলা। পুৰণি কালত তিনিচুকীয়া বেংমৰা নামেৰে জনা গৈছিল আৰু সেইটো সেই সময়ৰ কথা আছিল যেতিয়া মটক ৰজা সৰ্বানন্দ সিংহই শাসন কৰিছিল আৰু তিনিচুকীয়া নামটো উৎপত্তি হয় তিনিকুণীয়া পুখুৰীৰ পৰা। আৰু এইটো এনে এটা পুখুৰী যাৰ তিনিটা দিশ আছে। আৰু এয়াই নহয়, বেংমৰাৰ পিছতো তিনিচুকীয়া চাংমাই পথাৰ নামেৰে জনা গৈছিল আৰু সেই সময়ত তিনিচুকীয়া মটক ৰাজ্যৰ অংশ আছিল। ১৮৮২ চনত ডিব্ৰু শদিয়া ৰেলপথ নিৰ্মাণ কৰিছিল তিনিকুণীয়া পুখুৰীৰ ওচৰত আৰু তেতিয়াৰ পৰা তিনিচুকীয়া নামটো উৎপত্তি হয়। আৰু ১৯৮৯ চনত তিনিচুকীয়াক ডিব্ৰুগড় জিলাৰ পৰা বেলেগ কৰি দিয়া হৈছিল আৰু বেলেগ জিলা বুলি ঘোষণা কৰা হৈছিল আৰু যিটো হ'ল তিনিচুকীয়া জিলা। আৰু বন্ধুসকল, বৰ্তমান সময়ত তিনিচুকীয়া জিলা অসমৰ বিজনেছ কেপিটেল বুলি কোৱা হয়। ঔদ্যোগিক আৰু বাণিজ্যিক দিশত তিনিচুকীয়া অসমৰ বাকী ৰাজ্যবোৰতকৈ বহুত আগবঢ়া আৰু এইটো আমাৰ বাবে গৌৰৱৰ বিষয়। তেতিয়াহ'লে বন্ধুসকল, তিনিচুকীয়া জিলাৰ বিষয়ে আৰু তিনিচুকীয়া জিলাৰ ইতিহাস চোৱাৰ পাছত ইয়াৰ জনগাঁথনিৰ বিষয়ে জানিম। আৰু ইয়াৰ জনগাঁথনিৰ বিষয়ে লক্ষ্য কৰিলে দেখা পাব যে ২০১১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা হৈছে ১৩,২৮,০০০, য'ত পুৰুষৰ জনসংখ্যা ৬,৮০,২৩০ জন আৰু মহিলাৰ জনসংখ্যা ৬,৪৭,৭০০ গৰাকী। বন্ধুসকল, তিনিচুকীয়া জিলাৰ ইতিহাস আৰু ইয়াৰ জনগাঁথনিৰ বিষয়ে জনাৰ পিছত তিনিচুকীয়া জিলাৰ এনেকুৱা বহুতো ঠাই আছে য'ত পৰ্যটকসকলক বহুত আকৰ্ষিত কৰে। নম্বৰ 1 হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন তিনিচুকীয়াৰ পৰা মাত্ৰ ১৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ, লোহিত আৰু ডিব্ৰু নদী আছে। এই ৰাষ্ট্ৰীয় উদ্যানত জলজ জন্তুকে ধৰি বিভিন্ন প্ৰাণী পোৱা যায়, যাৰ ভিতৰত আছে বগা ডাইনাযুক্ত কাছ হাঁহ, পানী মহ, বনৰীয়া ঘোঁৰা, বাঘ আৰু বহুতো। নম্বৰ 2 হৈছে ভেৰেজান বৰজান পাদুমণি। তিনিচুকীয়াৰ পৰা ৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভেৰেজান বৰজান পাদুমণি বন্যপ্ৰাণী অভয়াৰণ্য চহৰখনৰ এক মুখ্য আকৰ্ষণ। ভেৰেজান বৰজান আৰু পাদুমণি তিনিওটা বেলেগ অৰণ্য আৰু তেওঁলোকে একেলগ কৰি ৭.২২ বৰ্গ কিলোমিটাৰ এলেকা দখল কৰি এই অভয়াৰণ্য গঠন কৰিছে। অভয়াৰণ্যৰ অৰ্ধ চিৰসেউজীয়া অৰণ্য আৰু ঐশ্বৰ্যৰ চাহ বাগিচাও সমগ্ৰ বিশ্বত পৰ্যটকসকলক আকৰ্ষিত কৰে। আপুনি ইয়াত পোৱা কিছুমান বন্যপ্ৰাণীৰ ভিতৰত আছে নাহৰফুটুকী বাঘ, দৈৰ্ঘ্য উৰণীয়া কাঠবিলাক, ধীৰ লৰিচ, গাহৰি নেজৰ মেকাক, অসমী মেকাক ইত্যাদি। ঠাইখন চৰাই নিৰীক্ষকসকলৰ বাবে আশ্ৰয়স্থল, কিয়নো ইয়াত ৮৪টা প্ৰজাতিৰ চৰাই দেখা যায়। ইয়াত পোৱা কিছুমান চৰাইৰ ভিতৰত আছে কাকটুঙা, মেঘপাই, ৰবিন, বুলবুল, ভাৰতীয় পাইট, হৰ্ণবিল আৰু বহুতো। নম্বৰ 3 হৈছে ডিগবৈ। ডিগবৈ এছিয়াৰ প্ৰথম তেল শোধনাগাৰ ১৯০১ চনত অসমৰ ৰেলৱে আৰু ট্ৰেডিং কোম্পানীয়ে এই শোধনাগাৰটো স্থাপন কৰিছিল। তাৰ পিছত ডিগবৈ চাহ খেতিৰ বাবেও অতি জনপ্ৰিয়। নম্বৰ 4 হৈছে মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাক অসমৰ কইল কিউন বুলিও কোৱা হয়। ভাৰতৰ পঞ্চম আৰু অসমৰ প্ৰথম প্লাইউড ফেক্টৰী ১৯২৪ চনত মাৰ্ঘেৰিটাতে স্থাপন কৰা হৈছিল। নম্বৰ 4 হৈছে বৰডুবি। বৰডুবি তিনিচুকীয়াৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু এইটো এখন গাঁও। এইটো মানুহৰ অতি প্ৰিয় বনভোজস্থল কাৰণ ই বৰফৰ পাহাৰ আৱৰি ৰাখিছে। নম্বৰ 6 হৈছে ৰুক্মিণী দ্বীপ। ৰুক্মিণী দ্বীপ শক্তিশালী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত আৰু এই দ্বীপটো অসমৰ স্থানীয় আৰু প্ৰব্ৰজন চৰাই দেখিবলৈ পোৱা যায়। নম্বৰ 7 হৈছে টিলিঙা মন্দিৰ। এই মন্দিৰ সমৰ্পিত হৈছে ভগৱান শিৱৰ প্ৰতি। ই তিনিচুকীয়াৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু এইখন মন্দিৰত এজোপা পিপল গছ আছে, য'ত ভক্তসকলে গৈ গছজোপা টিলিঙা বান্ধে আৰু মানুহে কয় যদি গছজোপা টিলিঙা বান্ধে তেতিয়াহ'লে মানুহৰ মনৰ আশা পূৰণ হয়। নম্বৰ 8 আছে নপুখুৰী। নপুখুৰী তিনিচুকীয়া জিলাৰ দক্ষিণ পূবত অৱস্থিত আৰু ইয়াত 9টা পুখুৰী একেলগে দেখিবলৈ পোৱা যায় আৰু এইটো ঠাই ঐতিহাসিক চিহ্ন জড়িত আছে। বন্ধুসকল, এইবোৰেই আছিল তিনিচুকীয়া জিলাৰ কেইখনমান জনপ্ৰিয় ঠাই আৰু মোৰ ফালৰ পৰা কোনোবা ঠাই যদি বাদ পৰিছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।
সব বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'টোৰ বাবে বিপুল ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে যদি লাইক আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক ধন্যবাদ